হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। আজি সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এতিয়া বনাবলৈ লৈছোঁ চাহ মানে বনাই আছোঁ। বাকী এতিয়া আমি সকলোৱে সন্ধিয়া খাম বা আপোনালোকে চাই থাকক। ককটি কাকু কাকু আমাৰ জুমু এতিয়া আমাৰ জুমু জিমি সিহঁতি পূৰা খেলি আছে। মই চাহ বনাইছোঁ, সিহঁতি পাকঘৰত আহি খেলি আছে। এইবোৰ দেখিছেনে? এইবিলাক ৰ'ব, এইবোৰ চব ইহঁতি ফালি দিছে। এনেকৈ মানে টাইলছৰ নিচিনা এটা মেট পাই যে, সেই মেটটো ইয়াত লগাই থোৱা আছিলে, ইহঁতি চব ফালি দিলে। এইবিলাক সেই টুকটুকে ফালি দিলে চব। এই সৰু সিহঁতৰ দাঁতবোৰ কিটকিটাই থাকে, সেইকাৰণে চব ফালি দিলে। এয়া যে দেখিছে, সন্ধিয়া সময়কণত মই ইহঁতৰ লগত খেলি থাকি ভাল পাওঁ। ঘৰত যেতিয়া কোনো নাথাকে, মই অকলেই থাকোঁ, তেতিয়া মই ইহঁতৰ লগতে খেলি থাকোঁ। জিমি মস্ত খঙাল জানেনে? মন গ'লেহে সি ওচৰলৈ আহে। কক কিন্তু একেবাৰে ঠাণ্ডা। ইহঁতৰকেইটাৰ লগত খেলিয়ে মই গোটেই আবেলি সময়টো পাৰ কৰি দিওঁ। ইফালে চাহ উঠাই থৈছোঁ আৰু এইফালে বহি লৈ ইহঁতৰ লগত অলপমান খেলি আছোঁ। দেখিছেনে? তাক যেতিয়া খজুৱাই দিওঁ তেতিয়াহে আহে। এইজনী এইফালে জেৰী বহি আছে। চাওকচোন, তাৰ মুখখন কিমান মৰম লগা নহয়। তাক দেখিলে লাগেনে বাৰু সি খঙাল হ'ব গতে? ইমান কিউট মুখখন, কিন্তু নাই, তাৰ খংটো কিন্তু নাকৰ আগত। খজুৱাই থাকিলে আৰু তাক একোৱেই নালাগে। পৃথিৱীৰ সুখত থাকিব পাৰে সি খজুৱাই থাকিলে। কৰ চব শুই আছে। এইটো জেগা কেইজনী জেৰী, এইটো টুকটুক এয়া লৈ আহিছোঁ সন্ধিয়া চাহ কাপ। আৰু এয়া হৈছে, এইটো দেখিছেনে? এইটো হৈছে ঠেকুৱা। ছট পূজা আছিলে যে, সেইকাৰণে আমাক ঠেকুৱা দি গৈছে মোৰ হাজবেণ্ডৰ লগৰ এজনে। এতিয়া আমি চাহৰ লগত ঠেকুৱা খাবলৈ লৈছোঁ। চাই থাকক আপোনালোকে। এতিয়া সন্ধিয়া হৈছে। সন্ধিয়া সময়কণত এনেদৰে ঘৰত ধূনা ঘূৰোৱাটো আমাৰ অভ্যাসেই সদায়। ধূনাৰ গোন্ধটো ঘৰখনে পবিত্ৰ কৰি তোলে। আপোনালোকে চাগে শুনিও আছে পাছফালে বেকগ্ৰাউণ্ডত, মানে মন্দিৰৰ টিলিঙাৰ আৱাজ। আমাৰ কাষতে শিৱ মন্দিৰ ভাগ আছে যে, তাৰে আৱাজ। সদায় মই জিমিহঁতৰ লগত অকণমান ধেমালি কৰোঁ ধূনা বাতিটো লৈ। সিহঁতি পিছে ভয় কৰে। এতিয়া হৈছে ডিনাৰ বনোৱা টাইম। মই বজাৰ কৰি আনিলোঁ। আজি ভাবিছোঁ কাবুলী বুটৰ চব্জি আৰু পুৰি বনাওঁ। ঠাণ্ডা দিনত মানে ৰাতি পুৰি চুৰি খাই ভাল লাগে, আৰু কাবুলী বুটৰ চব্জি খায়ো ভাল লাগে। তো আজি ভাবিছোঁ কাবুলী বুটৰ চব্জিকে বনাওঁ। তো সেইটোৱে আৰু, চাই থাকক। এতিয়ালৈকে নিদিকিছ আহি পোৱা নাই। বাকী আহিলে আপোনালোকক দেখাই আছোঁ। সি চাগে আজি আহি পোৱা অলপ দেৰি হ'ব, অলপ কাম আছে তাৰ। তো চাই থাকক। মই এতিয়া কিটচেন যাম, বনামগৈ আৰু। এতিয়া মোৰ দেৰি হোৱাৰ বাবে গৰম পানীত ভিজাই ৰাখিছিলোঁ কাবুলী বুটখিনি। এতিয়া কাবুলী বুট আৰু আলু এয়া গেছত মই চিটি মাৰিবলৈ ৰাখি দিছোঁ। এতিয়া সোৱাদ অনুসৰি পিঁয়াজ, জলকীয়া আৰু বিলাহী কাটি লৈছোঁ। আপোনালোকেও নিজৰ আন্দাজমতে কাটি ল'ব পাৰে। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই তেজপাত দুখিলামান দি এয়া পিঁয়াজখিনি ভাজিবলৈ দিছোঁ। মই কিন্তু ইয়াত আদা আৰু লচুন ব্যৱহাৰ কৰা নাই। আজি ভাবিছোঁ চিম্পলকৈ বনাওঁ। আপোনালোকে ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ব। চাব যাতে পিঁয়াজখিনি জ্বলি নাযায়। পিঁয়াজখিনি জ্বলিলে তাত তিতা তিতা ভাৱ আহে, সেইকাৰণে পিঁয়াজখিনি জ্বলি যাবলৈ নিদিব। মই যে পাকঘৰত কাম কৰি আছোঁ, ইহঁতি আহি পিনি মোৰ লগত খেলি আছেহি। ওচৰতে আহি বহি থাকে। মই বা মা যোনেই নাথাকোঁ পাকঘৰত, ইহঁতি আহি এনেকৈয়ে আমাৰ লগত পাকঘৰত থাকেহি। এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত বিলাহীখিনি এড কৰি দিব আৰু ধুনীয়াকৈ বিলাহীখিনি ভাজি ল'ব। ধুনীয়াকৈ বিলাহীখিনি এতিয়া ভাজি লোৱাৰ পিছত আপোনালোকে অলপমান নিমখ ব্যৱহাৰ কৰিব পাৰে।
যাতে বিলাহীখিনি ধুনীয়াকৈ সিজি যায়। এয়া মই আধা চামুচমান নিমখ ব্যৱহাৰ কৰিছোঁ যাতে বিলাহীখিনি ধুনীয়াকৈ সিজি যায়। নিমখ দিলে বিলাহীখিনি অলপ সোনকালে সিজি যোৱা দেখা যায়। এতিয়া মই ধুনীয়াকৈ বিলাহীখিনি সিজিবলৈ দি ল' ফ্লেম কৰি ঢাকোন মাৰি ৰেষ্ট ল'বলৈ দিলোঁ। এতিয়া ধুনীয়াকৈ ইয়াত দেখিছেনে সোনকালে বিলাহীখিনি সিজি গৈছে। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ ঘৰতে পিছা মছলা। আপোনালোকে পেকেট মছলাও ইউজ কৰিব পাৰে। জিৰা, ধনিয়া আৰু এটা শুকান জলকীয়া আছে। 2টামান জালুক দিছোঁ। জালুক বেছি এড কৰা নাই দেই। এয়া মই ধুনীয়াকৈ নিজৰ সোৱাদ অনুসৰি নিজৰ আন্দাজ মতে মই মছলাখিনি এড কৰি ল'লোঁ আৰু এতিয়া মছলাখিনি মিক্স কৰি লৈছোঁ। মছলা এড কৰোঁতে আপোনালোকে সদায় গেছটো ল' ফ্লেমতে ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া মই অলপ সোৱাদ অনুসৰি কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰিছোঁ, কাৰণ লাল মিৰ্চ মই ব্যৱহাৰ নকৰোঁ। লাল মিৰ্চ ব্যৱহাৰ কৰিলে পেট পুৰে। এতিয়া ধুনীয়াকৈ অলপ পানী দি বিলাহীখিনি দিয়াৰ পিছত এতিয়া ইয়াত কষ্টুৰি মেথি এড কৰিছোঁ। মই এই টেমাটোতে কষ্টুৰি মেথি আনি থৈছোঁ। এতিয়া আলুখিনি দি অলপমান ভজাৰ পিছত এয়া প্ৰেছাৰ কুকাৰত কাবুলী বুটখিনি আছিলে যে তাতে মই ধুনীয়াকৈ দি মই এতিয়া চিটি মাৰিবলৈ ৰাখিছোঁ। চিটি মাৰিবলৈ ৰখাৰ পিছত এয়া মই পুৰি বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া দেখিছেনে ধুনীয়াকৈ ফুলা ফুলা পুৰি হৈছে। আপোনালোকে কাবুলী বুটখিনি প্ৰেছাৰ কুকাৰত দিয়াৰ পিছত নিজৰ সোৱাদ অনুসৰি নিমখ হালধি দি ল'ব পাৰে। পুৰিখিনি এয়া মই ধুনীয়াকৈ বনাই ল'লোঁ। বনাই লোৱাৰ পিছত এতিয়া চিটি মৰাৰ পিছত আৰু আমাৰ খাবলৈ হৈ যাব। এয়া দুখন এখনকৈ পুৰি বনোৱা হৈছে আৰু আপোনালোকক বস্তু এটা দেখাম দেই। আমাৰ সৰুটো যে টুকটুক, সি বেলেগক মাতিলে বিৰাট হিংসা কৰে। জিমিক মাতিলে সি বেলেগ এটাই হিংসা কৰে। এইটো আমাৰ জিমি। আপোনালোকে চাব দেই, দেউতাই ইয়াক ওচৰত লৈ আছে তাক। এয়া মোৰ পুৰি ৰেডি। এতিয়া আমি খাওঁগে দেই। বাই।